আনক জয় কৰাতকৈ নিজকে জয় কৰাটো ডাঙৰ কাম, কথাষাৰ কৈছিল বুদ্ধদেৱে। শব্দৰ ধ্বংস কৰা আৰু সুস্থ কৰা দুয়োটা শক্তি আছে, কথাষাৰ কৈছিল বুদ্ধদেৱে। প্ৰতিটো দিনেই এটা নতুন দিন, কালি যিমানে কঠিন নহওক কিয়, প্ৰতিটো নতুন আশাৰে নতুন ৰাতিপুৱাৰ জন্ম হয়, কথাষাৰ কৈছিল বুদ্ধদেৱে। আপোনাৰ প্ৰগতিৰ বাটত বাধা সৃষ্টি কৰা মানুহৰ লগত থকাতকৈ অকলে থকা বহুত ভাল, কথাষাৰ কৈছিল বুদ্ধদেৱে। তিনিটা কথা বেছি দিন লুকুৱাই ৰাখিব নোৱাৰি, সূৰ্য, চন্দ্ৰ আৰু সত্য, কথাষাৰ কৈছিল বুদ্ধদেৱে। চন্দ্ৰৰ দৰে ডাৱৰৰ আঁৰৰ পৰা ওলাই আহি আকৌ জিলিকি উঠক, কথাষাৰ কৈছিল বুদ্ধদেৱে। বাধাই আপোনাক ৰখাব নোৱাৰে, সমস্যাই আপোনাক ৰখাব নোৱাৰে, আন মানুহে আপোনাক বাধা দিব নোৱাৰে, কেৱল আপুনিহে নিজকে ৰখাব পাৰে, কথাষাৰ কৈছিল বুদ্ধদেৱে। যদি আপুনি সুখী হ'ব বিচাৰে তেন্তে এনে এটা লক্ষ্য নিৰ্ধাৰণ কৰক যিয়ে আপোনাৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰে, আপোনাৰ শক্তিক মুক্ত কৰে আৰু আপোনাৰ আশাক অনুপ্ৰাণিত কৰে, কথাষাৰ কৈছিল বুদ্ধদেৱে। অজ্ঞান মানুহ মহৰ দৰে, তেওঁ জ্ঞানত নহয় আকাৰতহে বাঢ়ে, কথাষাৰ কৈছিল বুদ্ধদেৱে। তোমাৰ শৰীৰ বহুমূলীয়া, ই আমাৰ জাগৰণৰ মাধ্যম, ইয়াক যত্ন লোৱা, কথাষাৰ কৈছিল বুদ্ধদেৱে। মানুহে যি দেখে তাক অনুসৰণ কৰে, যদি আপুনি সফলতা বিচাৰে তেন্তে সফল মানুহক চাওক, কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি যিমানে পবিত্ৰ শব্দ পঢ়ক, যিমানে পবিত্ৰ শব্দ নকওক কিয়, সেইবোৰৰ ওপৰত কাম নকৰিলে সেইবোৰে আপোনাৰ কি লাভ কৰিব, কথাষাৰ কৈছিল বুদ্ধদেৱে। প্ৰত্যাহ্বানে জীৱনটো আকৰ্ষণীয় কৰি তোলে আৰু সেইবোৰ অতিক্ৰম কৰিলে জীৱনটো মূল্যৱান হৈ পৰে, কথাষাৰ কৈছিল বুদ্ধদেৱে। এখন চোকা কটাৰীৰ দৰে জিভাই তেজ নোলোৱাকৈ মাৰি পেলায়, কথাষাৰ কৈছিল বুদ্ধদেৱে। কুকুৰ এটা ভালকৈ ভুকিলে তাক ভাল বুলি গণ্য কৰা নহয়, ভাল কথা কোৱাৰ বাবে মানুহক ভাল বুলি গণ্য কৰা নহয়, কথাষাৰ কৈছিল বুদ্ধদেৱে। সৰু চাকি এটাৰ পোহৰো নুমুৱাব পৰাকৈ এই সমগ্ৰ পৃথিৱীত ইমান এন্ধাৰ নাই, কথাষাৰ কৈছিল বুদ্ধদেৱে। যেতিয়া কাৰোবাৰ সংগত আপোনাৰ চিন্তাবোৰ শুদ্ধ হ'বলৈ আৰম্ভ কৰে, তেতিয়া আপুনি বুজিব লাগে যে তেওঁ কোনো সাধাৰণ মানুহ নহয়, কথাষাৰ কৈছিল বুদ্ধদেৱে। স্বাস্থ্যই আটাইতকৈ ডাঙৰ উপহাৰ, সন্তুষ্টিয়ে আটাইতকৈ ডাঙৰ ধন, আনুগত্যই আটাইতকৈ ডাঙৰ সম্পৰ্ক, কথাষাৰ কৈছিল বুদ্ধদেৱে। আপোনাৰ কাম হ'ল আপোনাৰ ভাল লগা কামটো বিচাৰি উলিওৱা, আৰু যেতিয়া আপুনি সেইটো বিচাৰি পালে, সেই কামত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰা, এইটোৱেই হৈছে সফলতাৰ পথ, কথাষাৰ কৈছিল বুদ্ধদেৱে। মন সকলো মানসিক অৱস্থাৰ ওপৰত, কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি যিটো আঁকোৱালি লয় সেইটোহে হেৰুৱাই পেলায়, কথাষাৰ কৈছিল বুদ্ধদেৱে। প্ৰতিজন মানুহেই নিজৰ স্বাস্থ্য বা অসুস্থতাৰ লেখক, কথাষাৰ কৈছিল বুদ্ধদেৱে। যদি কোনো ব্যক্তিয়ে কুচিন্তাৰ কথা কয় বা কাম কৰে তেন্তে তেওঁ কষ্ট পোৱাটো নিশ্চিত, যদি কোনো ব্যক্তিয়ে বিশুদ্ধ চিন্তাৰে কথা কয় বা কাম কৰে তেন্তে তেওঁৰ ছাঁৰ দৰে সুখেও তেওঁক কেতিয়াও এৰি নাযায়, কথাষাৰ কৈছিল বুদ্ধদেৱে। যদি সমস্যা সমাধান কৰিব পাৰি তেন্তে চিন্তা কিয় কৰিব লাগে, যদি সমস্যা সমাধান কৰিব নোৱাৰি তেন্তে চিন্তা কৰি আপোনাৰ একো লাভ নহ'ব, কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি যি ভাবে আপুনি তেনেকুৱা হৈ পৰে, আপুনি যি অনুভৱ কৰে তাক আকৰ্ষণ কৰে, আপুনি যি কল্পনা কৰে সেইটোৱেই সৃষ্টি কৰে, কথাষাৰ কৈছিল বুদ্ধদেৱে। যি মুহূৰ্তত আপুনি সকলো নাকচ কৰে সেই মুহূৰ্তটোৱে আপোনাক মুক্ত হ'বলৈ সহায় কৰে, কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি কোন হয় বা আপোনাৰ লগত কি আছে তাৰ ওপৰত সুখ নিৰ্ভৰ নকৰে, ই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপুনি কি চিন্তা কৰে তাৰ ওপৰত, কথাষাৰ কৈছিল বুদ্ধদেৱে। খঙক আশ্ৰয় দিয়াটো নিজে বিষপান কৰি আন কাৰোবাৰ মৃত্যু আশা কৰাৰ দৰেই, কথাষাৰ কৈছিল বুদ্ধদেৱে।
এটা জ্বলি থকা চাকিৰ পৰা হাজাৰটা চাকি জ্বলাব পাৰি, তথাপিও সেই চাকিৰ পোহৰ কমি নাযায়। ঠিক সেইদৰে সুখ ভগালে বাঢ়ে, কমি নাযায়। কথাষাৰ কৈছিল বুদ্ধদেৱে। আমি ভয় কৰা বস্তুবোৰ এৰাই চলোঁ, কাৰণ আমি ভাবোঁ যে আমি সেইবোৰৰ সন্মুখীন হ'লে তাৰ পৰিণতি গুৰুতৰ হ'ব। কিন্তু আমাৰ জীৱনত প্ৰকৃততে গুৰুতৰ পৰিণতিৰ কাৰণ হৈছে আমি শিকিবলগীয়া বা জানিবলগীয়া কথাবোৰ এৰাই চলা। কথাষাৰ কৈছিল বুদ্ধদেৱে। যদি আপুনি আপোনাৰ ভিতৰত এনেকুৱা এটা মাত শুনিব যিয়ে কয় যে আপুনি আঁকিব নোৱাৰে, তেতিয়া সকলো প্ৰকাৰে আঁকিব আৰু সেই মাতটো নিস্তব্ধ হৈ পৰিব। কথাষাৰ কৈছিল বুদ্ধদেৱে। কিবা এটা ভাল নেপালে সলনি কৰক, সলনি কৰিব নোৱাৰিলে মনোভাৱ সলনি কৰক। কথাষাৰ কৈছিল বুদ্ধদেৱে। যদি এজন মানুহে নিজৰ যি আছে তাৰ বাবে কৃতজ্ঞ নহয়, তেন্তে তেওঁ যি পাবলৈ ওলাইছে তাৰ বাবে কৃতজ্ঞ হ'ব নোৱাৰিব। কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি যি কৰিব লাগে সেয়া কৰিব পাৰে আৰু কেতিয়াবা আপুনি ভবাতকৈও ভালকৈ কৰিব পাৰে। কথাষাৰ কৈছিল বুদ্ধদেৱে। যদি কোনো লক্ষ্য নাথাকে, তেন্তে সেইটো লাভ কৰাৰ আশা কৰিব নোৱাৰি। কথাষাৰ কৈছিল বুদ্ধদেৱে। সফল মানুহৰ ভয় থাকে, সফল মানুহৰ সন্দেহ থাকে আৰু সফল মানুহৰ চিন্তা থাকে। তেওঁলোকে কেৱল এই অনুভৱবোৰক বাধা দিব নিদিয়ে। কথাষাৰ কৈছিল বুদ্ধদেৱে। জীৱনৰ উদ্দেশ্য সুখী হোৱা নহয়, ই উপযোগী, সন্মানীয় আৰু দয়ালু হোৱা। আৰু আপুনি এটা ভাল আৰু মূল্যৱান জীৱন যাপন কৰাটো এটা পৰিৱৰ্তন আনিব পৰা। কথাষাৰ কৈছিল বুদ্ধদেৱে। এটা মুহূৰ্তই এটা দিন সলনি কৰিব পাৰে, এটা দিনে এটা জীৱন সলনি কৰিব পাৰে আৰু এটা জীৱনে সমগ্ৰ পৃথিৱীখন সলনি কৰিব পাৰে। কথাষাৰ কৈছিল বুদ্ধদেৱে। মই কেতিয়াও যি কৰা হৈছে তাক নাচাওঁ, সদায় কি কৰিবলগীয়া আছে তাক চাওঁ। কথাষাৰ কৈছিল বুদ্ধদেৱে। খঙক ধৰি ৰখাটো আন কাৰোবাৰ ওপৰত পেলোৱাৰ উদ্দেশ্যৰে গৰম কয়লা ধৰি ৰখাৰ দৰে। কথাষাৰ কৈছিল বুদ্ধদেৱে। আপোনাৰ ভৱিষ্যতক লৈ চিন্তা নকৰিব, বৰ্তমানত জীয়াই থাকক আৰু আপোনাৰ বৰ্তমানৰ উন্নতি কৰক। আপোনাৰ ভৱিষ্যত স্বয়ংক্ৰিয়ভাৱে উন্নত হ'ব। কথাষাৰ কৈছিল বুদ্ধদেৱে। আপুনি যদি আৰু এনেকুৱা ভিডিঅ' পাবলৈ বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।